great journey of education Sun College, 25 years celebration, Silver Jubilee Celebration Committee. Respected President Sormaji, Honorable MLA Dorsing Ronghang, my colleagues, Honorable GP members, in charge education, respected Richard Topi, my colleagues, EM Omar Singh Tiso, Honorable EM Surjo Rongphar, Honorable GP members, respected Lumsing Teron, respected Port Mosri Donation Inti, ex-Joint Secretary, Kapanongpon Council, Founder, President, and ex-Executive Member, Kapanongpon Council, respected Singh Bey, my colleagues, Honorable Executive, MEC, EM Muduram Lekhe, MEC Unity Mung, MEC Kadong Terangpi, MEC Obijitko, Principal, Sun College, teaching staff, and my dear students, ladies and gentlemen. First of all, I would like to thank Silver Jubilee Celebration Committee for inviting me as chief guest to the function. Ladies and gentlemen, and my dear students, unitedly we want to establish quality education in Kapanongpon. Society develop, society advance through education. Without education, we cannot do anything. So we need quality education. We need, I would like to declare, this opportunity, 1 crore in practical building, science stream, especially science student, 1 crore for construction of additional classroom. And also I want to declare 1 Silver Jubilee gate in front of college. Kalau gitu alaso donan ko hai alaso jorong harpa tinggal iko alaso Silver Jubilee gate hai. Alang ikan tinggal iko ada ekdom jam dia thong pe donan ko kalau dikulpo alaso mesen alaso jak Silver Jubilee gate dili nang pipon bo bukna to bhal katini ko. Lalu dah muning kan ke that arts and science stream ke dalo commerce stream ki tipon je Aphan next result hana Kapanongpon council pen nona ko pe lidom financial benefit nang tipon bo busi na damanan patini financial benefit ya oha bosor pra Sun College বর্তমান তো আর্টস আর সায়েন্স স্ট্রিম আছে গতিকে কমার্স স্ট্রিমত খুলিব কাৰণে মই কাৰ্যকলাপ কাউন্সিলৰ পৰা উইথ ফাইনেন্সিয়েল বেনিফিট আমি ইয়াত পারমিশন দিম বুলি আপোনালোকক মই ঘোষণা কৰিছো। ইয়াত আহি ডিভিজনৰ জাৰ্নি 25 বছৰ ইয়াত কৰি দিছে। ইয়াত ফাউন্ডার গণিংগুটি সভাপতি আমার সিং বে ডাঙরিয়াও তেখেত ইয়াত উপস্থিত আছে আৰু তেখেতক মই ধন্যবাদ দিছো
যে ইয়াত বোকাজান চুৰিয়ান ল'ৰা ছোৱালীবিলাকৰ এডুকেশ্যনৰ আগুৱাই নিয়াৰ স্বাৰ্থত যে স্থান কলেজৰ খোলাৰ কাৰণে মই তেখেতসকলক হোমচিং ডেৰ পৰা আৰম্ভ কৰি যিমানখিনি কমিটি আছে তেখেতসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেখেতসকলক ধন্যবাদ দিছোঁ। আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত এই স্থান কলেজ প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে আমি যি সহায়িতা কৰিছোঁ, বৰ্তমান জনপ্ৰিয় চিফ মিনিষ্টাৰ তেখেতে আগতে এডুকেশ্যন মিনিষ্টাৰৰ আছে, তেখেতসকলৰ বাৰে বাৰে আলোচনা কৰিছোঁ। টাইম ইলেগেঞ্চত তেখেতসকলক ডিছকাছ কৰি ইয়াত কাৰ্বি আংলং স্থান কলেজৰ পৰা আৰম্ভ কৰি ধনগ্ৰী কলেজৰ পৰা আৰম্ভ কৰি ৰাংচিনা কলেজ দংকামুকামৰ পৰা আৰম্ভ কৰি প্ৰায় কলেজবিলাক আমি প্ৰভিন্সিয়েলাইজ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আপোনালোকে চাব, আমি কাৰ্বি আংলঙৰ এডুকেশ্যনৰ পৰিৱৰ্তনৰ স্বাৰ্থত অহা ডিচেম্বৰ ফাৰ্ষ্ট উইকতে মাঞ্জা ভিডিনি কলেজ ইয়াত কামত আৰম্ভ হ'ব আৰু ৱেষ্ট কাৰ্বি আংলং এগ্ৰিকালচাৰ কলেজ গোটেই যিবিলাকৰ ছায়েন্স ষ্টুডেণ্ট আছে তেওঁলোকৰ এগ্ৰিকালচাৰ কলেজ যদি পঢ়িব বিচাৰিছে তেওঁলোকৰ ইয়াত কাৰ্বি আংলঙতে পঢ়িব পাৰিব নেক্সট ইয়াৰৰ পৰা। তাৰপিছত কোনোবাই যদি ভেটেৰিনেৰী ডক্টৰ হ'ব বিচাৰে তেওঁলোকৰ ভেটেৰিনেৰী ডক্টৰ হ'ব পাৰিব। কোনোবাই যদি আকৌ মেডিকেল কলেজত পঢ়িব বিচাৰিছে, ডিপুটিও মেডিকেল কলেজ আছে। এবাৰ কাৰ্বি আংলঙৰ পৰা আহি এডুকেশ্যনৰ ক্ষেত্ৰত বহুত আগবাঢ়িছে। কাৰ্বি আংলঙৰ ল'ৰা ছোৱালী মেডিকেল চিট পোৱা আগতে মাত্ৰ 5-6জন আছে। এবাৰ আহি কাৰ্বি আংলঙৰ মেডিকেল চিট পোৱা 47 হৈছে। যোৱাবাৰলৈকে 22। আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি 50,000 টকা CEM ৰিলিফ ফাণ্ডৰ জৰিয়তে তেওঁলোকক আমি একালীন সাহায্য দিয়া হৈছে। ঠিক তেনেধৰণৰ যিবিলাকৰ APSC দি এবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজৰ পুঁজিৰ পৰা আমি ফ্ৰী UPSC and APSC ফ্ৰী কোচিং চেণ্টাৰ আমি দিবলৈ পাতিছোঁ। এবাৰ ভাগ্য ভাল, কাৰ্বি আংলঙৰ পৰা কাৰ্বি আংলং ল'ৰা ছোৱালীয়ে টোটেল 12জন পাইছে। তাৰপিছত গোটেই বাহিৰত থকা কাৰ্বি মিলি টোটেল 14 পাছ কৰিছে। কিন্তু এবাৰ কাৰ্বি আংলঙৰ ভিতৰতে কোনোবাটো ব্লক ডেভেলপমেণ্ট অফিচাৰ হৈছে, কোনোবা CS1 হৈছে, কোনোবা ছুপাৰিনটেণ্ডেণ্ট অফ টেক্স হৈছে, কোনোবা ৰেভিনিউ চাৰ্কল অফিচাৰ পাইছে। সেই গোটেই মিলি আমাৰ টোটেল 12 কাৰ্বি আংলঙৰ পৰা এবাৰ APSC পাছ কৰা হৈছে। এনেধৰণৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমি কাৰ্বি আংলঙত এটা নতুন দিগন্ত ৰচনা কৰিবৰ কাৰণে আমি গৈ আছোঁ। তাৰ কাৰণে ইয়াত যিমানখিনি ইয়াত পেৰেণ্টছবিলাক আছে তেখেতসকলক আমাক সহায়িতা কৰিব লাগিব। কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আপোনালোকক আশীৰ্বাদ দিব লাগিব, সহায়িতা কৰিব লাগিব। কাৰ্বি আংলং শান্তি হোৱাৰ লগে লগে এতিয়া স্থায়ী শান্তি হৈছে, স্থায়ী শান্তি হোৱাৰ লগে লগে এডুকেশ্যনৰ ক্ষেত্ৰত আগবাঢ়ি আছে। লাচি হিজুকচি পিনিদা স্থান কলেজ along nakatitong nulong po pakai manteng aluhin ilbanan piepot na domban boring mudi dan cenglok teaching staff laten ke student tumada iliniya ko kadang mancerupar keglok amar শিক্ষামন্ত্ৰী এডুকেশ্যনৰ মিনিষ্টাৰ অহা কথা আছে, কিন্তু মোক যোৱাকালি কৈছে যে মই আহিব নোৱাৰিব, বেলেগ দায়িত্ব দিয়াৰ কাৰণে চিফ মিনিষ্টাৰ বেলেগ দায়িত্ব দিয়াৰ কাৰণে মই যাব নোৱাৰোঁ। বেয়া পাব দিব নালাগে। আৰু যি তেখেতসকলৰ যি ডিমাণ্ড সেইবিলাকৰ পিছত আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিম বুলি ৰণুজ কিশোৰ ডাঙৰীয়াই মোক কৈছে।
alang ni bang jadi lo nasi alis sige surjong bhar ye ma kahai te tum hai lo pi ye lo nan dumbe di kusi kita alang ni chief minister bang belek akam asai eng